নমস্কাৰ বাতৰিৰ মাজলৈ স্বাগতম জনাইছোঁ। সংগ্ৰামেৰী মূল সুঁতিলৈ উভতিল পন্থী সংগঠনৰ 220 জন সদস্য, বৃহৎ পৰিমাণৰ অস্ত্ৰ শস্ত্ৰ জমা। আপোনাৰ মাজত সংগ্ৰামৰ পথ এৰি মূল সুঁতিলৈ উভতিল পন্থী সংগঠনৰ 220 গৰাকী সদস্য। কৰিমগঞ্জ জিলাৰ অসম ত্ৰিপুৰা আৰু অসম মিজোৰাম সীমান্তৱৰ্তী অঞ্চলত দীৰ্ঘদিনে সন্ত্ৰাস চলাই আছিল। ৰিয়াং উপজাতিৰ উপপন্থী সংগঠন ৰিভলিউচনাৰী অফ আৰ্মি ইউনিয়নে আমি পুনৰ জনাইছোঁ দেওবাৰে সীমান্তৰ মেটলিচৰাত অসম ৰাইফলৰ 29 নং বেটেলিয়ানে আয়োজন কৰা এক অনুষ্ঠানত কৰিমগঞ্জ আৰক্ষীৰ উপস্থিতিত 130টাকৈ মৰণাস্ত্ৰ আৰু সংগঠনটোৰ 220 গৰাকী সদস্যই আত্মসমৰ্পণ কৰে। আমি পুনৰবাৰ জনাইছোঁ এই মুহূৰ্তত সংগ্ৰামেৰী মূল সুঁতিলৈ উভতিল উপপন্থী সংগঠনৰ 220 সদস্য, বৃহৎ পৰিমাণৰ অস্ত্ৰ শস্ত্ৰ জমা। আমি পুনৰবাৰ জনাইছোঁ এই তথ্য। সংগ্ৰামৰ পথ এৰি মূল সুঁতিলৈ উভতিল উপপন্থী সংগঠনৰ 220 গৰাকীকৈ সদস্য। এনেদৰে